চাওক এইবেলি আচলতে আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী দেৱ যিজন BTC চিফ ডাঙৰীয়া তেখেতৰ নেতৃত্বত এয়া প্ৰথম ৰেলী গোসাইগাঁৱৰ পৰা ষ্টাৰ্ট হৈছে আৰু আপোনালোকে দেখিব পাৰিছে গোটেই পৰিৱেশটো দেখিব পাৰিছে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত লাখ লাখ মানুহ আহি উপস্থিত হৈ গৈছে আমি যিমান মানুহ আশা কৰা নাছিলোঁ তাতকৈ বহু গুণ বেছি মানুহ ইয়াত উপস্থিত হৈছে আৰু এই উপস্থিতিয়ে এটা কথাই প্ৰমাণ কৰে আগন্তুক সময়ত যি নিৰ্বাচন আছে আমাৰ এছেম্বলি নিৰ্বাচন এই নিৰ্বাচনত আমাৰ ইয়াৰ BTCৰ জনসাধাৰণে একক সংখ্যাগৰিষ্ঠতাৰে BPFক জয়যুক্ত কৰিব আজি তাৰে উদাহৰণ দিছে সমস্ত ৰাইজে বেলেগ পাৰ্টিয়ে বহুত মানে গাড়ী ৰিলিজ কৰা দেখা গৈছে সেইবিলাক সিহঁতৰ চাওক যোৱা 5টা বছৰত একো ডেভেলপমেণ্টৰ কাম কৰা নাছিলে ধন গোটাই ৰাখি থৈছিলে সিহঁতে সেই টকা পইচাবিলাক দি সিহঁতে পইচাবিলাক দি গাড়ী চাৰি দেখাই একো লাভ নাই আপোনালোকে জানে UPPLে প্ৰথম অৱস্থাত চৰকাৰ গঠন কৰিব পাৰিছিল নে পাৰিছিল পৰা নাই গতিকে যোৱাবেলিকে 5টা এইবেলি কম গতিকে অহা সময়ত আমাৰ BTCৰ ৰাইজে সিহঁতক 100% প্ৰত্যাখ্যান কৰিব আপোনালোকে চাই থাকক